ঘটনাটো আৰু মানে এনেকাই হৈছে আৰু ধৰক শুকুৰবাৰ দিনা আছিলা মোৰ ভাইটোৰ শ্বশুৰ বুঢ়াটো মৰিছিল মই তাতে গ'লোঁ ৰাতিপুৱা তাহত ৰাতিপুৱা যাওঁতে মই আহোঁতে গধূলি হৈ আহিলে তাৰপিছত মাইকীটোক মই চাইছোঁ নাই ঘৰত তাৰপিছত মই আৰু ক'ৰবাত মানুহ মৰিছেতো ঘৰৰ ওচৰত কিবা ওচৰে পাঁজৰে গৈ আছে নেকি বুলি কিনা খা খবৰ ল'লোঁ নাই তেতিয়া পিছদিনা মোক বেলেগ মানুহে সুধিছে ৰাস্তাত দেখা যিটো নেকি জংঘল চাফা কৰিছিলে ৩ নং বিষ্ণুপুৰ আৰু মন্তান লংকা জানপাৰা গাঁৱৰ মানুহে ৰাস্তা চাফা কৰি থাকোঁতে সুধিছে বোলে তোৰ মাইকীটো ঘৰত আহিছে না অহা নাই সুধোঁতে মই কৈছোঁ অহা নাইচোন ক'ত গৈছে জানো আজিলৈকে কিবা সোধ পোছ কৰিছোঁ মই গাঁৱত কাৰণ তাত নাই শহুৰ বুঢ়া শাহু বুঢ়ী তাত বইনাবিলাকৰ তাত সুধিছোঁ তাতো যোৱা নাই তেতিয়া সিহঁতে ক'লে আৰু ৰাইজৰ মানুহে ক'লে আমি অমুকত দেখিছিলোঁ অমুকত যাম বুলি কিনা দেখা পাম যাম বুলি সেনে কৈছে আলহী খাব গতিকে খবৰ দিছে না দিয়া নাই বুলি কিনা কওঁতে মই কৈছোঁ খবৰ পোৱা নাইচোন মোক কৈও যোৱা নাই সেইটোৰ কাৰণে মই য'তেই নাথাকক মোৰ মাইকীটো ছোৱালীও লগত এটা লৈ গৈছে ছোৱালীটো আৰু মাইকীটো মোৰ য'তেই নাথাকক আহি উপস্থিত হ'ব লাগে মোৰ ঘৰত মাইকীৰ নাম কি আছিলে গাঁও 1 নং বিষ্ণুপুৰ থানা চিমিন চাপৰি অসম দুইজনৰ মাজত কিবা মাৰপিট হৈছিলে নেকি মাৰপিট আগতে এনেকা হৈছিলে ধৰক এই যেতিয়া নেকি ৰং নাম্বাৰ লগাওঁতে এতিয়া এনেকা মাৰপিট হওঁতে উঠাৰো হৈছে আপোনাৰ এতিয়া সন্দেহ কি মানে সন্দেহত মই এতিয়া এনেকা হৈছে ডাইৰেক্ট কৰি ক'বও পৰা নাই ৰং নাম্বাৰতে গৈছে না বোলে বেলেগতে গৈছে সেইটোৰ কাৰণে মই য'তেই নাথাকক মোৰ মাইকীটো ঘৰত আহি উপস্থিত হ'ব লাগে ধৰক ঘৰত ঘূৰি আহিব লাগে মানুহটো য'তেই নাথাকক আৰু ক'ৰবাত যদিও আছে আলহী খাই আহে ঘৰত আহিব লাগে সোনকালে আপোনাৰ গাঁৱটো কি আছিলে 1 নং বিষ্ণুপুৰ চিমিন চাপৰি আমাৰ ধান কাটপাও হৈছে ধান কাটা চিজন তাতে গৈছে মোৰ অলপ মনতো দুখ লাগিছে আহিলে মাইকীটো ল'ব মানে ল'ম কাৰণে মই আহ্বান জনাইছোঁ আৰু যেনিবা ৰাইজেও ক'ৰবাত দেখিলি মানে যাতে মোক জনাই দিয়ে আৰু লগত আৰু কোনোবা গৈছে নেকি মাইকীৰ লগত ছোৱালীজন গৈছে তাৰপিছত ছোৱালীটো ছোৱালী বয়স কিমান ছোৱালীমান হ'ব